নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, ৰিডিপ লাইব্ৰেৰী নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ, য'ত আমি সদায় কিছুমান মটিভেশ্যনৰ কথা আলোচনা কৰোঁ। তেন্তে আহক আজি জানো কিদৰে আমি জীৱনত সুখী হ'বলৈ তথা সফলতা লাভ কৰিবলৈ কি উপায় অৱলম্বন কৰিব পাৰোঁ। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হৈছে অন্যমনস্ক হোৱা। কিছুমান মানুহক দেখা যায় নিজৰ প্ৰতিয়ে হওক বা আনৰ প্ৰতিয়ে হওক তেওঁ অন্যমনস্ক হয় বা কথাৰ প্ৰতি এটা অশান্তি যেন তেওঁৰ জীৱনত আছে তেনেকুৱা ভাৱত থাকে। এই ধৰণৰ মানুহে জীৱনত কেতিয়াও সফলতা নাপায়, লগতে আনক দুখী কৰে আৰু নিজেও কেতিয়াও সুখী হ'ব নোৱাৰে। গতিকে এই স্বভাৱটো আমি এৰিব লাগিব। দ্বিতীয়তে স্বাৰ্থপৰতা। আজি পৃথিৱীত এনেকুৱা হৈছে যে মানুহে স্বাৰ্থ নহ'লে একো কাম নকৰে। সকলোৱে স্বাৰ্থ সিদ্ধিৰ বাবে লগ হয় বা আপোনাক সহায় কৰে, কিন্তু স্বাৰ্থ সিদ্ধি হোৱাৰ পিছত একো নাই। গতিকে আমি মানুহ যিহেতু সামাজিক প্ৰাণী, গতিকে ইজনে সিজনৰ আপদ বিপদত সহায় কৰিবলৈ এই স্বাৰ্থপৰতা গুণটো এৰিব লাগিব। তেহে আমি সমাজত মানুহ হিচাপে নিজৰ চিনাকি দিব পাৰিম। তৃতীয়তে পৰিৱৰ্তন। যদি মানুহে এই পৰিৱৰ্তনক সহ্য কৰিব নোৱাৰে বা সহজে গ্ৰহণ বা হজম কৰিব নোৱাৰে, তেনেহ'লে তেওঁৰ ভৱিষ্যত নিশ্চয় অন্ধকাৰ হ'ব, কাৰণ পৰিৱৰ্তনেই হৈছে সংসাৰৰ নিয়ম। গতিকে আমি এই কথা সদায় মানি ল'বই লাগিব। চতুৰ্থতে আনৰ কথা আৰু কাম মতে চলা। অৰ্থাৎ আপুনি যদি আনৰ কথা আৰু কাম মতে চলিছে, তেনেহ'লে আপোনাৰ নিজস্বতা একো নাই। আপুনি নিজৰ নিজস্ব গুণ সকলো হেৰুৱাই পেলাইছে আৰু জীৱনত আপুনি এই গুণটোৰ বাবে কেতিয়াও সুখী হ'ব নোৱাৰে। জীৱনত এই অভ্যাসটোৰ সমান কোনো ধৰণৰ দুখৰ কথা পৃথিৱীত আৰু নাই। অৰ্থাৎ আপুনি এগৰাকী পৰাধীন ব্যক্তি আৰু স্বাধীন মানুহে গম পায় জীৱন জীয়াই থকাৰ মাদকতা কি। বন্ধু-বান্ধৱীসকল, এয়া আছিল প্ৰধান 4টা অভ্যাস যিকেইটা আমি সদায় ত্যাগ কৰিব লাগে, যাৰ দ্বাৰা আমি জীৱনত সুখী হ'বতো পাৰিম, লগতে সফলতাও লাভ কৰিব পাৰিম। গতিকে বন্ধুসকল, আমাৰ এই কথাখিনি যদি আপোনালোকে ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব। লগতে সদায় এনে ধৰণৰ মটিভেশ্যনৰ কথা পাবলৈ তথা আমাৰ চেনেলটোৰে জড়িত হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা সেই বেল বুটামটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।